এনেকৈ ভাল লাগে শূন্যত হাতখন ধৰি একলৈ যাত্ৰা কৰাৰ বাবে ওখ দেৱাল হৈ থকা তাইজনীক এনেকৈ ভাল লাগে একো নোকোৱাকৈ মনৰ ভিতৰত চলি থকা ধুমুহাজাকক পুজি ঐ চাহ একাপ খাই ল আৰু ইমান টেনশ্যন লৈ নাথাকিবি কোৱা অজলা আইজনীক এনেকৈ ভাল লাগে আৰে তই বিয়েৰ এটা কিনি দেবে বাকী তোৰ প্ৰব্লেমবোৰক মই চাই ল'ম স্বাৰ্থৰ শব্দটোৰ অৰ্থ নজনা বন্ধুজনক এনেকৈ ভাল লাগে তোৰ ওপৰত ফুল বিশ্বাস আছে এইবাৰ ক্লিয়াৰ হ'বই সাহস দিয়া শিক্ষকজনক এনেকৈ ভাল লাগে একো নোকোৱাকৈ চকুত চাই উশাহবোৰ বুজি উঠা মানুহক মডাৰ্ণ জগতে সম্পৰ্কৰ কিনা বেচা কৰিবলৈ শিকাব নোৱাৰা মানুহবোৰক ভাগৰুৱা দেহাৰে হাঁহি এটা উপহাৰ দিয়া মুখবোৰক ধুমুহাত কাষত ৰোৱা মানুহবোৰক ভাল লাগে বেছি একো নজনা মানুহবোৰক অংক নুবুজা মানুহবোৰক কথা ৰখা মানুহবোৰক আৰু মানুহ হৈ থকা মানুহবোৰক কাৰণ বেছিভাগেই মুখা পিন্ধি অভিনয়ত ব্যস্ত তাৰ মাজতে কিছুমান আছে যি এতিয়াও আউটডেটেড হৈ আছে এনে মানুহক এনেকৈ ভাল লাগে অলপ অকৰা অলপ অজলা অলপ অল্ড স্কুল হিচাপে এনেকৈ ভাল লাগে শূন্যত হাতখন ধৰি একলৈ যাত্ৰা কৰাৰ বাবে ওখ দেৱাল হৈ থকা তাইজনীক এনেকৈ ভাল লাগে একো নোকোৱাকৈ মনৰ ভিতৰত চলি থকা ধুমুহাজাকক পুজি ঐ চাহ একাপ খাই ল আৰু ইমান টেনশ্যন লৈ নাথাকিবি কোৱা অজলা আইজনীক এনেকৈ ভাল লাগে আৰে তই বিয়েৰ এটা কিনি দেবে বাকী তোৰ প্ৰব্লেমবোৰক মই চাই ল'ম স্বাৰ্থৰ শব্দটোৰ অৰ্থ নজনা বন্ধুজনক এনেকৈ ভাল লাগে তোৰ ওপৰত ফুল বিশ্বাস আছে এইবাৰ ক্লিয়াৰ হ'বই সাহস দিয়া শিক্ষকজনক এনেকৈ ভাল লাগে একো নোকোৱাকৈ চকুত চাই উশাহবোৰ বুজি উঠা মানুহক মডাৰ্ণ জগতে সম্পৰ্কৰ কিনা বেচা কৰিবলৈ শিকাব নোৱাৰা মানুহবোৰক ভাগৰুৱা দেহাৰে হাঁহি এটা উপহাৰ দিয়া মুখবোৰক ধুমুহাত কাষত ৰোৱা মানুহবোৰক ভাল লাগে বেছি একো নজনা মানুহবোৰক অংক নুবুজা মানুহবোৰক কথা ৰখা মানুহবোৰক আৰু মানুহ হৈ থকা মানুহবোৰক কাৰণ বেছিভাগেই মুখা পিন্ধি অভিনয়ত ব্যস্ত তাৰ মাজতে কিছুমান আছে যি এতিয়াও আউটডেটেড হৈ আছে